এয়া হৈছে 6/12/2023 মোৰ স্পেচিয়েল দিনৰ স্পেচিয়েল ফটো। এয়া হৈছে মোৰ বা মানে বদ্ৰা ছোৱালী, মানে সেইদিনাখন মোৰ জৰু নাছিলে। আৰু এয়া দুজনী হৈছে মোৰ বৌ বদ্ৰতাহঁতৰ, আৰু এয়া বৰমাহঁতৰ লগত মোৰ কেনেকৈ একবি ফটো তুলিকে থাকোঁ। এয়া হৈছে মোৰ মেকআপ আৰ্টিষ্ট চাওকচোন। আৰু চাওঁতে মোৰ জৰু নাহি পালেহি। এইজনী হৈছে মোৰ শাহু মা, আৰু ওচৰতে আছে এওঁৰ ফালে সৰু মাহী। চাওকচোন সেইদিনাখন যে বুকুখন কেনেকুৱা লাগিছিল। একমাত্ৰ মই আৰু সকলো ছোৱালীবিলাকৰ কাৰণে সেইদিনাখন বিশেষ দিন। আৰু সেইদিনাখন বুকুখন কেনেকুৱা লাগিব পাৰে সকলো ছোৱালীয়ে জানে, সকলো নাৰীয়ে জানে। এয়া মোক এটা এটাকৈ বস্তু পিন্ধাইছে, মানে গহনা পিন্ধাইছে, সেন্দুৰ দিছে। চাওকচোন এবাৰ মোৰ যে বুকুখন কেনেকৈ ধপধপাইছিল নহয়। কি কৰোঁ, হাঁহো নে কান্দো, কেনেকুৱা লাগিছিলে একো ধৰিবই পৰা নাছিলোঁ। এয়া মাহী আৰু মা মিলি মোক কেনেকৈ পিন্ধাইছে, লগত আৰু সকলোৰ লগত একপি ফটো। এয়া মাহী, সৰু মাহীজনী, আৰু এয়া মোৰ হৈছে ৰাজবংশী পৰিয়াল। চাওকচোন। আৰু এয়া হৈছে ৰাজবংশী আৰু শইকীয়া পৰিয়ালৰ ফটো। আমি আটাইয়ে এনেকৈ ফটো উঠিলোঁ। এয়া হৈছে এওঁৰ ফালৰ ভাইটি। সকলোৱে ক'লে বোলে বৌ একপি ফটো তোলোঁ। এয়া মোৰ সম্পৰ্কীয় দাদা আৰু বৌ। তাই মোৰ বান্ধৱী, কিন্তু এতিয়া বিয়া হৈছে যিহেতু মোৰ দাদাৰ লগত, গতিকে বৌ। আৰু এয়া ফেমিলি। এয়া মোৰ মৰমৰ বৌহঁত আৰু বৌৰ ভণ্টি। চাওকচোন কেনেকুৱা লাগিছে। সেয়া হৈছে মোৰ সৰু মামা। মানে ইমান ফটো আমি কৰি থাকি নহয়। আৰু শেষত মই নিজেই অকলে এটা ৰিলছ বনাওঁ। চাওকচোন ৰিলছটো কেনেকুৱা লাগিছে। আৰু এই ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। প্ৰথমবাৰৰ বাবে ভিডিঅ' এনেকুৱা কৰিছোঁ, আপোনালোকে জনাব দেই কেনেকুৱা হৈছে। বাই বাই।